হেল্ল' গাইছ, আপোনালোকে সকলোৱে ভালে আছে। মায়ে ঠেকুৱা বনোৱাত ব্যস্ত আৰু ইফালে চাকি গছ জ্বলাই আমি বনাই আছোঁ ঠেকুৱা। আৰু এইফালে হ'ল মায়ে ঠেকুৱা বনাই আছে আৰু ময়ো বনাইছোঁ। আৰু তাৰপিছত দিনৰ 2টা বাজিলে আৰু আমি নদী কাষলৈ যাবলৈ কাৰণে টুকুৰি সজাই এতিয়া মায়ে ভাইটি মাথাৰ ওপৰত উঠাই দিলে আৰু এইফালে উঠাই আমি যাম এতিয়া নদী কিনাৰ। ঠিক আছে গাইজ, আপোনালোকে চাই থাকক। আমি নদী কাষলৈ যাওঁ এতিয়া আৰু এইফালে ওলাই গ'লোঁ আৰু এতিয়া ভাইটি, মই, মা আমি 3টাই গৈ আছোঁ। আৰু এইফালে পাই গ'লোঁ এতিয়া আমি নদী কিনাৰ পৰা আৰু আমি এতিয়া গৈ আছোঁ। ঠিক আছে গাইজ, আপোনালোকে চাই থাকক। हम तो से पूछी बरतिया से कितरा लगी। हम तो से पूछी আৰু যিহেতু গাইজ আমি এতিয়া নিজৰ ঘাটলৈ গৈ আছোঁ আৰু বেছি দূৰ নাই, পালোহি। আৰু এইফালে মায়ে তলত ঘটি এটা বালিত পুতি আকৌ চাকি জ্বলোৱাত ব্যস্ত। আৰু যিহেতু মায়ে বৰ বেছিকৈ নাজানে বাৰু, সেইটো কাৰণে উল্টাকৈ দিছিলে সেইটো কাৰণে ওচৰৰ মানুহজনীয়ে আকৌ চিধা কৰি দিলে। আৰু এইফালে বেলি ডুবুৰ হৈছে আৰু চাওকচোন গাইজ, পানী ইমান বেছি আৰু কেনেকৈ হৈছে। আৰু এইফালে মা এজনী লগৰ মানুহ পালে আৰু মা তাতে কথা পতাত বহুত ব্যস্ত। আৰু এতিয়া বেলি ডুবাই মাহঁতি চবেই মা বুলিয়ে নহয়, চবেই ইন্তজাৰ কৰিছে। আৰু এইফালে পূজা কৰি আছে আৰু মায়ে। আৰু এইফালে মাৰ কঁকাল বিষ বহুত হৈ গৈছে আৰু 4 দিনেই লঘোণ আছিলে। আৰু এইফালে হৈ গ'ল, এইফালে বেলিও ডুবি গ'ল। আৰু এতিয়া আমি ঘৰলৈ উভতি আহিম, আকৌ ৰাতি 2টা বজাত যাম। আৰু চাওকচোন গাইজ, ইমান মানুহ। আৰু এইফালে মই মাথাত এতিয়া টুকুৰি ল'ম আৰু ভাইটি আহা টাইমত ভাইটি আনিলে, এতিয়া মই লৈ যাম। আৰু এইফালে মই টুকুৰি লৈ আৰু মায়ে ঘটিত পানী লৈ ঘৰলৈ উভতিলোঁ। আৰু আকৌ আমি গধূলি লগ পাম, গধূলি 2টা বজাত আমি ওলাম। আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ গাইজ, আপোনালোকে চাই থাকক। আৰু যিহেতু আমি আহোঁতে বহুত ৰাতি হৈ গ'ল আৰু বহুত ডোখৰ আহিবলগীয়া হ'ল আমাৰ। আকৌ এইফালে ৰাতি 2টা বজাত আমি গ'লোঁ আৰু যোৱা টাইমত ভিডিঅ' কৰিবলৈ নোৱাৰিলোঁ। আৰু এইফালে লাহে লাহে মানুহ আহি আছে আৰু এইফালে বেলি ওলোৱা চবেই ৰখি আছে আৰু বেলি ওলাব বুলি। আৰু এইফালে মায়ে আকৌ এতিয়া চুকন ঘূৰাই আছে আৰু চুকন 3বাৰকৈ ঘূৰালে। অলপ গাখীৰ ঢালি দিছে আৰু ভণ্টিয়ে, সেইটো বোলে নিয়ম। আৰু এইফালে আমি এতিয়া হৈ গ'ল পূজা কৰা আৰু আমি এতিয়া যাম।
আৰু এতিয়া আমি ঘৰলৈ উভতিবলৈ ৰেডি হ'লোঁ আৰু ভণ্টিক মই ক'লোঁ মোকো অলপ ভিডিঅ' কৰি দে যিহেতু মই ওলোৱা নাই সেইটো কাৰণে আৰু বেলি ওলালে আৰু আৰু মায়ে মোক এতিয়া টুকুৰি উঠাই দিব আৰু মই টুকুৰি লৈ ঘৰলৈ উভতিলোঁ। ঠিক আছে গাইছ, আপোনালোকে চাই থাকক আৰু আমি এতিয়া চবে ঘৰলৈ যাবলৈ উভতিলোঁ আৰু আমি চাওকচোন ইমান ভিৰ আৰু এইফালে মই টুকুৰি লৈ কিনে গৈ আছোঁ যিহেতু এইফালে চান্দৰ খচি মেলি গৈছোঁ আৰু এইফালে ভিডিঅ' কৰি দিছোঁ যিহেতু। ঠিক আছে গাইজ, মই এতিয়া গৈ থাকোঁ, আপোনালোকে লাইক ছাবস্ক্ৰাইব বেল আইকনটো টিপি দিব আৰু সকলোৱে যেন ভালে থাকক সেইটোৱে বিচাৰোঁ। ময়ো ভালে থাকোঁ আৰু ঠিক আছে গাইজ, বাই বাই, আকৌ লগ পাম। আৰু যিহেতু মোৰ মানে ভিডিঅ'টো দিয়া অলপ লেট হ'ল আৰু আৱাজটো মানে মোৰ বহি গৈছিলে সেইকাৰণে। ঠিক আছে গাইজ, বাই বাই।